আপোনালোকৰ আগত আমাৰ সুৰ সমন্বয় গোষ্ঠীৰ লোকবাদ্য পৰিৱেশন কৰি অসমৰ জাতিৰ মাটিৰ আমি সুৰ আপোনালোকৰ আগত পৰিৱেশন কৰিলোঁ। আমাৰ এই ৬৪বিধ লোকবাদ্য পৰিৱেশন কৰোঁতে আপোনালোকৰ আগত অজানিতে কিছু ভুল ভ্ৰান্তি ৰখি যাব পাৰে। আমাৰ এটাই প্ৰচেষ্টা, আজি এই পশ্চিমীয়া সংস্কৃতিৰ গৰহাত যাতে আমি হেৰাই নাযাওঁ। আমাৰ থলুৱা লোকবাদ্যৰ আমাৰ জাতিৰ মাটিৰ সুৰসমূহ যাতে জীয়াই থাকে, সেয়াই এক প্ৰয়াস কৰি দ্বিজেন গগৈ সংগ্ৰাম কৰি আহিছে আৰু তেখেতৰ লগত আমি সহযাত্ৰী। মাকুম টিলাৰ আৰু মাঘেৰিটাবাসীৰ বিহুপ্ৰেমী ৰাইজৰ ওচৰৰ পৰা আমি বিদায় মাগিছোঁ। আমি আপোনালোকৰ ওচৰত দুখিত, আমি আমাৰ ৬৪বিধ লোকবাদ্য পৰিচয় কৰাই দিব নোৱাৰিলোঁ। আমি অসমীয়া বুলি ক'লে অকল ঢোল, পেঁপা, বাঁহী, গগনা, সুতুলিয়ে চিনি পাওঁ, কিন্তু বৰ অসম বুলি যেতিয়া কওঁ, বৰ অসম বুলি ক'লে আমাৰ বহুত লোকবাদ্য আছে। সময় পালে আপোনালোকৰ আগত এই লোকবাদ্য এপদকৈ চিনাকি কৰাবলৈ আহিম। আৰু কেতিয়াবা যদি আপোনালোকে শিৱসাগৰমুখী হয়, শিৱসাগৰ কলা সংস্থানলৈ এপাক নমৰকে নাহিব, নিজৰ বুলিয়ে এপাক মাৰি অসমীয়া লোকবাদ্য আপোনাৰ নতুন প্ৰজন্মক চিনাকি কৰাই আহিব। ইয়াকে কৈ আমি বিদায় মাগিছোঁ। ধন্যবাদ।